গাইস ওয়েলকাম ব্যাক টু মাই চেনেল ডিকে বুজলে সকলকে স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই এতিয়া আহিছো আজি বহুত দিনৰ মূৰত আহিছো আৰু অকমান মানে আজি বেলেগ এডোখৰ জেগা মানে এইটো নতুনকৈ এটা জাপি মানে মোৰ জাপি বহুত ভাল লাগে মোৰ ৰুমৰ মানে এডোখৰতে জাপিটো থৈছো আৰু আজি এই বিশেষ ভিডিঅ'টোত মানে কেইটামান কথাৰ কাৰণে মানে ভিডিঅ'টো বনাইছো আৰু ভিডিঅ'টোত মানে নাভাবিব যে আপোনালোকে তই কোন এইটো কৰিবলৈ বা এইটো নকৰিবলৈ মানে বিশেষ কথাটো হৈছে সমালোচনা অনলাইন প্লেটফৰ্মত সমালোচনা কেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত কৰিব নালাগে সেইটো বিষয়ক লৈ সৰুকৈ এটা ভিডিঅ' বনাইছো আৰু সমালোচনা কেনেকুৱা ধৰণৰ সমালোচনা কৰিব লাগে সেইটো ওপৰতো এটা ধুনীয়া বস্তু দেখাম আপোনালোকক ধুনীয়াকৈ চাই থাকিব পাৰিব আৰু সমালোচনা মানে কি এই যে আপোনালোকে এইকেইদিন যে চলি আছে মানে ইউটিউবত ইউটিউব নহয় ফেচবুক ইনষ্টাগ্ৰাম এই সকলোবিলাকতে যিটো সমালোচনা চলি আছে মানে এখন সাধাৰণ ফটোক লৈ আপোনালোকে জানেই দীপলিনা বা আমাৰ সকলোৱে মানে মৰমৰ ভাল গীত গায় সকলোৱে ভাল পায় এগৰাকী মানে ছিংগাৰক আপোনালোকে মানে এনেধৰণে অনলাইন প্লেটফৰ্মত এখন সাধাৰণ ফটোক লৈ ইমানেই বেয়াকৈ সমালোচনা কৰিছে মানে ক'বলৈ ভাষা নাই মই মানে সেইদিনাখনি ফেচবুকটো চাই থাকোঁতে দেখিলোঁ একদম বেয়াকৈ এডিট কৰি মানে সমালোচনা কৰিছে গতিকে তেনেকুৱা ধৰণৰ সমালোচনাবোৰ কৰিব নালাগে ভাল সমালোচনাবোৰ কৰিব লাগে ভাল সমালোচনা কেনেকুৱা ধৰণৰ আপোনালোকেতো ফেচবুকটোতো বহুত ভাল কিবা আহি থাকে এইখন ফটো আৰু এই ফটোখনক লৈ এতিয়া বৰ্তমান ফেচবুক ইনষ্টাগ্ৰাম চবতে মানে ইমানেই মানে সমালোচনা চলি আছে মানে কোনোবা ব্যক্তিগতভাৱে শ্বেয়াৰ কৰা এখন ফটোক লৈ মানে ইমান সমালোচনা হৈছে সেইটো হ'ব নালাগে আৰু কোনোবা এডিট কৰি বেয়াকৈ এডিট কৰি মানে ভালকৈ এনেই ধেমালিকৈ কিবা এটা কৰিছে সেইটো বেলেগ কথা কিন্তু অত্যাধিক মানে ধেমালিৰ সীমা চেৰাই যোৱা এটা ফটো মানে এনেকৈ এডিট কৰিছে যাতে মানে চাব নোৱাৰাকৈ মানে এনেকুৱা কৰিব নালাগে আৰু দীপলিনা বাই ইমানো বেয়া কৰা নাই যিহেতু এডোখৰ পাহাৰীয়া জেগাত গৈছে আৰু ফূৰ্তি কৰিছে এনজয় কৰিছে নিজে এনজয় কৰিছে নিজৰ পাৰ্চনেলি অনলাইন প্লেটফৰ্মত আপোনাৰ ফটো শ্বেয়াৰ কৰিছে এইটো ব্যক্তিগত মেটাৰ সেইটোক লৈ ইমান মানে হেৰি কৰিব নালাগে তেনেকুৱা ধৰণৰ সমালোচনাৰ কথা ক'বলৈ যাওঁতে এটা ধুনীয়া মানে কেনেকুৱা ধৰণৰ বস্তুবিলাক সমালোচনা কৰক সেইটো বিষয়ে দেখাম পুৰণা বস্তুবোৰ নতুনত্ব কেনেকৈ নৱপ্ৰজন্মই কেনেকৈ নতুনত্ব দিব লাগে সেইটোৰ ওপৰত সমালোচনা কৰিব লাগে ধৰি লওক ভাল ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগে ভাল ভিডিঅ' যিবিলাক মানে দৰকাৰী অলাগতিয়াল কোনোবাই ভাত খাইছে মাছ খাইছে এইবিলাক আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি ফ'ল' কৰি টকা দি একো লাভ নাই ভাল বস্তুবিলাক যিবিলাক মানে পুৰণা বস্তুবিলাক কোনে নতুনত্ব দিছে ভাল ধাৰা দি মানে আমাৰ নৱপ্ৰজন্মক আগুৱাই যাবৰ বাবে যিবিলাক প্ৰেৰণা দি কিছুমান বস্তু বনাইছে কিছুমানে বিভিন্ন ধৰণৰ দি থাকে মানে ফেচবুকত অসংখ্য কিবা আহি থাকে সেইবিলাক বস্তু শ্বেয়াৰ কৰিব লাগে তেনেকুৱা ধৰণৰ এটা মানে ভিডিঅ' আপোনালোকক আজি দেখাম নৱপ্ৰজন্মই এটা পুৰণা বিহু গান এখন হাৰমনিয়াম আৰু এখন গীটাৰ লৈ ইমানেই ধুনীয়াকৈ মানে ফেচবুকৰ পেজত মানে শ্বেয়াৰ কৰিছে সেই বস্তুটো দেখাম আৰু আপোনালোকে শুনি ভাল পায় বেয়া পায় সেইটো গম পাবই কিন্তু যদি ভাল পায় তেতিয়া এটা লাইক কৰিব আৰু নতুনকৈ যদি চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো চাওঁ আহক নাহৰৰে পাতে পাতে মলয়াইছো মাদিৰে মনে তোমাক বিচাৰে লা 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 ওই যা দিলু মন তোমাকে ওই যা ললু মন তোমাৰে চেনেহে উঠলি উমনি হৃদয়ত সজালে ঘৰ